মিচিং স্বায়ত্ত শাসিত পৰিষদৰ আৰ্থিক সাহায্যৰে নিৰ্মাণ কৰা ইয়াতে কামৰূপা সচৰ কুকুৰা পোৱালিৰ হেচিং এটা ইউনিট আজি উদ্বোধন কৰা হৈছে আৰু আমাৰ সন্মানীয় অধ্যক্ষ ডাঙৰে উন্মোচন উদ্বোধন কৰিলে এই যিটো আমাৰ হেচিং ইউনিট এই হেচিং ইউনিটৰ জৰিয়তে আমাৰ যিটো কেপাচিটি আছে আমি প্ৰথম 500টা পোৱালি আনিছিলোঁ গুৱাহাটীৰ যিটো ভেটেনেৰী কলেজ আৰু সেই 500টা পোৱালি অনাৰ পাছত যিটো কুকুৰা কণী আমি যিমানখিনি পাইছোঁ প্ৰতিদিনে সেই সংখ্যা অনুসৰি আমি এতিয়া প্ৰতি সপ্তাহত আমি 500কৈ কণী আমি ইনকুবেটৰত আমি দিব পাৰিম আৰু সেই হিচাপে আমি প্ৰতি 21 দিনৰ মূৰত 500 পোৱালি জগিব আৰু আমি সেইখিনি ইয়াতে আমি ৰাখি এসপ্তাহৰ পাছত আমি সেইখিনি হিতাধিকাৰীসকলক দিব পাৰিম আৰু বিশেষকৈ হিতাধিকাৰীসকলক দি তেওঁলোকে পুহি এই কুকুৰা সঁচ পুহি তেওঁলোকে প্ৰতিদিনে তেওঁলোকে কণী উৎপাদন কৰিব পাৰিব আৰু সেইখিনি বিক্ৰী কৰি তেওঁলোকে আৰ্থিকভাৱে তেওঁলোকে লাভান্বিত হ'ব পাৰিব আৰু আমাৰ আৰু 500 পোৱালি আহি পাইছে সেইটো যদি হয় তেতিয়াহ'লে আমি প্ৰতি সপ্তাহত আমি 1000 আমি কণী আমাৰ ইনকুবেটৰত ভৰাব পাৰিম আৰু প্ৰতি 1000ৰ মূৰে 21 দিনৰ মূৰে 1000 পোৱালি আমি পাম আৰু সেইধৰণে আমি পোৱালি অনাৰ কাৰণে পৰিকল্পনা কৰিছোঁ আৰু এইধৰণে আমি আমাৰ যিটো ইনকুবেটৰ আমি এটা সময়ত আমি 2000 কণী ভৰাব পাৰোঁ সেইটো কাৰণে আমাক ইয়াত 2000 কণী একেদিনাই পাব লাগিব তেতিয়া প্ৰতি সপ্তাহ আমি 2000 কুকুৰা আমি দিব পাৰিম আৰু 2000 যদি পাওঁ তেতিয়াহ'লে 20জন হিতাধিকাৰীক আমি 100জনীকৈ আমি কুকুৰা দিব পাৰিম আৰু এইধৰণে আমি আমাৰ হিতাধিকাৰীৰ সংখ্যা আমি বঢ়াই থাকিব পাৰিম আৰু এইধৰণে আমি আৰু বঢ়োৱাৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ আৰু সেইখিনি আমি হিতাধিকাৰীসকলক আমি প্ৰশিক্ষণ দিব লাগিব আৰু তেওঁলোকক আমি এই গোটেই কুকুৰা পোহা সম্পৰ্কে কুকুৰা পালন সম্পৰ্কে তেওঁলোকক আমি প্ৰশিক্ষিত কৰিব লাগিব আৰু এতিয়া যিটো আমি প্ৰশিক্ষণ দিয়া নাই আৰু সেইধৰণে আমি সংখ্যা বঢ়াই যোৱাৰ কাৰণে আমি পৰিকল্পনা হাতত লৈছোঁ